हेलो बंधुসকল केने আছে আপোনালোক আশা কৰো সকলোৱে ভালে আছে বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছো আৰু মই আপোনালোকৰ বন্ধু মুস্তাক ভূঞা বন্ধুসকল এতিয়া মই গৈছো নগাঁও বড় বজাৰ মাংস অলপ কিনিবলৈ আজি মাংস খাম বুলি ভাবিলো তো মাংসকন কিনিবলৈ যাওঁ তাৰ পিছত চাওঁ কোৰ পৰা কি হয় আৰু ক'ত গৈ শেষ হয় তেন্তে বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো তেন্তে বন্ধুসকল আপোনালোকে দেখাই পাইছে বৰ্তমান মই বড় বজাৰলৈ গৈ আছো আৰু বড় বজাৰ গৈ পোৱাৰ আগতে আপোনালোকক কথা এটা কৈ থওঁ যে ভিডিঅ'টো আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্টছ কৰিব পাহৰি নাযাব বন্ধুসকল এতিয়া মই বড় বজাৰ গৈছো আৰু বড় বজাৰ গৈ নোপোৱাৰ আগতে মই মোৰ বন্ধু পাপুক লগ পালো আৰু পাপুৰ লগত দুআষাৰ কথাও পাতিলো অহা দেবাৰ মানে যাও নেকি অহা দেবাৰ তুমি ফোনো কৰা নাই কিয়া তুমি ফোনো কৰা নাই কিয়া মই ফোন মাৰিম বুলি ভাবি মানে কামত ব্যস্ত মানে ডিউটি তেন্তে বন্ধুসকল আপোনালোকে দেখাই পাইছে যে বৰ্তমান মই বড় বজাৰ আহি পালোহি আৰু বড় বজাৰ আহিয়ে প্ৰথমে মই পাচলি বজাৰখন সোমালো পাচলি বজাৰত সোমাই দেখা পালো পাচলিৰ যি জুই চাই দাম চুবলৈকে ভয় কিন্তু মানুহৰ কিন্তু ভিৰ কমা নাই আৰু বৰ্তমান মই পালোহি মাংসৰ দোকানখনত আৰু দাদাজনক কলো যে মাংস অলপ দিবলৈ মাংসৰ বৰ্তমান কিলো 240 টকা বন্ধুসকল আপোনালোকক কথা এটা কৈ থব বিচাৰিছো যে নগাঁও বড় বজাৰত আপুনি শাক পাচলি হওক মা মছলা হওক মিঠাই হওক চানা বিস্কুট হওক মাছ মাংস হওক যি কোনো বস্তু বিচাৰে সকলো ধৰণৰ বস্তু আপুনি ইয়াতে পাব তেন্তে বন্ধুসকল আপোনালোকে দেখাই পাইছে যে মাংস কিনাৰ পিছত দুই এটা বজাৰ কৰি এতিয়া মই ঘৰলৈ গৈ আছো বন্ধুসকল ঘৰত আহি গম পালো যে মই আকৌবাৰ বাহিৰত ওলাই যাব লাগিব মানে আবাক লগত লৈ মই ভাৰতীয় জনঔষধি কেন্দ্ৰত যাব লাগিব সেইবুলি আবাক লগত লৈ মই ভাৰতীয় জনঔষধি কেন্দ্ৰৰ ফালে আগবাঢ়িলো তেন্তে আপোনালোকে দেখাই পাইছে যে আমি বৰ্তমান নগাঁও পুলিচ ৰিজাৰ্ভ পাইছো আৰু পুলিচ ৰিজাৰ্ভ পাৰ হৈ আমি নগাঁও মেট্ৰ' হস্পিটাল পালো মেট্ৰ' হস্পিটালটো পাৰ হৈয়ে সোঁফালে ভাৰতীয় জনঔষধি কেন্দ্ৰ পোৱা যায় আৰু জনঔষধি কেন্দ্ৰ পোৱাৰ পিছতে আমি দেখিবলৈ পালো যে তাতে বহুত মানুহ অলৰেডি ভিৰ হৈ আছে জনঔষধি কেন্দ্ৰত দুটামান কথা মই আপোনালোকক কৈ থব বিচাৰিছো নগাঁও জনঔষধি কেন্দ্ৰত আপোনালোকে যিকোনো টেষ্ট পৰীক্ষা কৰিব পাৰে আৰু সকলো ধৰণৰ ঔষধ আপুনি বহুত কম মূল্যত কিনিব পাৰে বা কিমান মানুহ দেখিছেনে যেতিয়া মই তেখেতলোকক সুধিলো যে ইমান মানুহ কেলি তেখেতলোকে জনালে যে ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে টেষ্ট পৰীক্ষা কৰিবলৈ আৰু কম মূল্যত ঔষধ কিনিবলৈ মই গা ধুব যাম কিন্তু আপোনালোকক কৈ থওঁ যে গা ধুব যোৱাৰ আগতে সদায় মই ৱাৰ্ম আপ এক্সাৰচাইজ অলপ কৰি লওঁ তেনেহ'লে আহকচোন ৱাৰ্ম আপ এক্সাৰচাইজ অলপ কৰোঁ সঁচাকৈ বন্ধুসকল এই ৱাৰ্ম আপ এক্সাৰচাইজ কৰাৰ ঠিক পিছতে গাটো ধুলে নিজকে কিবা ফ্ৰেছ লাগে মইতো কওঁ যে 24 ঘণ্টাৰে এদিন হয় মাথো আপুনি আধা ঘণ্টা সময় এক্সাৰচাইজ কৰক মানে আপোনাৰ দেহাটোক দিয়ক চাবচোন কিমান ভাল লাগে তেন্তে বন্ধুসকল এতিয়া মই এক্সাৰচাইজো কৰিলোঁ আৰু তাৰপিছত মই গাও ধুলোঁ আৰু তাৰপিছতে আজানো হ'ল সেই বুলিয়ে মই মছজিদত গ'লোঁ নামাজ পঢ়িবলৈ বন্ধুসকল যিহেতু আমি মুছলমান মানুহ আৰু মুছলমান মানুহে নামাজ পঢ়িবই লাগিব বন্ধুসকল আমাৰ ঘৰৰ পৰা আমাৰ মছজিদটো বহুত বেছি দূৰত নহয় সেইবুলিয়ে নামাজটো সোনকালে পঢ়ি মই ঘৰত আহিলোঁ এতিয়া বন্ধুসকল প্ৰায় 1:30 বাজি গৈছে আৰু মোৰ বহুত বেছি ভোকো লাগিছে ঘৰত আহি দেখিলোঁ টেবুলতে ভাতটো বাঢ়াও আছে সেইবুলিয়ে ভাত খাবলৈ মই বহি গ'লোঁ তেন্তে বন্ধুসকল আজিলৈ ইমানখিনিয়ে তেন্তে লগ পাই আছোঁ আন এটি ভিডিঅ'ত তেতিয়ালৈকে বাই বাই জয় আই অসম